নমস্কাৰ, মই সমুজিল কুমাৰ নেওগ। আজি আলোচনা কৰিম এটা শব্দত প্ৰকাশ কৰিব পৰা কিছুমান বাক্যৰ বিষয়ে। ১ নম্বৰ, যাৰ আশ্ৰয় নাই। উত্তৰ নিৰাশ্ৰয়। ২ নম্বৰ, ফুল নুফুলাকৈ গুটি হোৱা গছ। উত্তৰ বনস্পতি। ৩ নম্বৰ, ৰিপুক জয় কৰে যি। উত্তৰ ৰিপুঞ্জয়। ৪ নম্বৰ, যি কথা জনা নাযায়। উত্তৰ অজ্ঞাত। ৫ নম্বৰ, যি মাতৃৰ এটি মাত্ৰ সন্তান। উত্তৰ কাকবন্ধা। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা।